ভণ্টিও ক'ত গ'লি অ' দাদা তই ইমান দূৰে ক'ৰ পৰা আহিলি? এফালে গৈছিলোঁ ৰ'বা। হয় নেকি? ভণ্টি চহৰত এটা কাম পাইছোঁ। দেউতা নোহোৱাৰ পৰা ঘৰখন চলাব অসুবিধা হৈছে, সেইকাৰণে কামটো বিচাৰি মই চহৰলৈকে গুচি। হয় নেকি দাদা? যদি ভাল কাম পাইছা তেনেহ'লে যোৱা। তেনেহ'লে মই দুদিন পাছতে গুচি যাম, তুমি ভালদৰে থাকিবি। দাদা মই ভিতৰৰ পৰা আহোঁ, তোৰ কাৰণে কিবা অলপ খোৱা বস্তু বনাওঁগৈ। অ' কাঞ্চন ঘৰত আছনে? অ' ৰীতা আহিছ, তাই ভিতৰতে আছে, যোৱা। অ' ভণ্টি হ'লনে? বেগ দুটা লৈ অহা। ৰ'বা দাদা। তই ঘৰত অকলে থাকিব নালাগে, ৰীতাক লৈ আহি থাকিবি। হ'ব দিয়া দাদা, তুমি এইবোৰ চিন্তা কৰিব নালাগে। লগা অলপ দি দে। অলপ বেছি হ'ল নেকি আজি? অলপ বেছি হ'ল চাগে। আৰু অলপমান অলপ কৰি দিব দিয়ে না দাদা, আৰু অলপ কৰি দিব জলদি দে দাদা। দাদা পৃথিৱীৰ সমস্ত সুখ পোৱা যায় ইয়াত। ইয়াত পৃথিৱীৰ সমস্ত সুখ পোৱা যায়। দাদা পুৰি যাব, আপুনি শুই দিয়ক। কোনোবা আহিছে? এইবোৰ সামাৰচোন, কোনোবা আহিছে। এই মালিকে দেখাবলৈ গালি দিব। সামাৰ এইবোৰ সামৰা, থৈ দিয়ে চাইডত থৈ দিয়ে। এইবোৰ সকলোবোৰ মানে ডিষ্টাৰ্ব দি থাকে আৰু ভালদৰে থাকিব নোৱাৰি। এইবোৰ দৰ্জা খুলি দিয়া। আপুনি হওকচোন, আপোনাৰ অলপ বেছি হৈছে, হওক নিচাটো বেছি হৈছে, হওক হওক আপুনি হওক। অ' তুমি আহিছা, আহা। খুৰাই কৈছিলে মানে তুমি আমাৰ লগত থাকিবা বুলি। বহাচোন বাৰু তুমি বাৰু, অলপ ফ্ৰেছ হৈ লোৱা। দাদা উঠা আকৌ, আমাৰ ৰুমমেট আহিছে। আহিছে উঠা। মানে কি নাই, দাদাৰ মানে অলপ জ্বৰ ভাৱ হৈ আছিলে, অলপ কৈ থৈছোঁ বাৰু, একো নাই। দাদা উঠা, এই ৰুমমেট আহিছে নহয়, এইজন। ৰ'বা মই তোমালোকৰ কাৰণে যোগাৰ কৰোঁ। দাদা যে এনেকুৱা কৈ আছা, কিবা নিচা চিচা কৰে নেকি? অলপ অলপ কৰোঁ। কেনেকুৱা ধৰণৰ নিচা বাৰু? আমি ড্ৰাগছ লওঁ। এইবোৰতো বেয়া বস্তু, এইবোৰ কিয় লয় দাদা? এইবোৰতো আমি বহুত দিনৰ পৰাই লওঁ। পৃথিৱীৰ সুখ পাই ইয়াত তুমিও ল'ব পাৰিবা। নাই দাদা নাই, এইবোৰ মই ল'ব নোৱাৰোঁ। কিয়? বহুত বেয়া বস্তু। দাদা উলিয়াইছে নেকি? অ' ভাইটি, মানে কি আৰু আমি এইবোৰ বহুত দিনৰ পৰা লওঁ। আমি এইটো দাদা বুলি মাতিলে মানে সমনীয়া হয়। আৰু তুমি ইয়াত এইবোৰ বেয়া নাপাবা। ফোন আহিছে চাগে তোমাৰ? হেৰি একো নাই, আজি আমি আছোঁহে, যিহেতু আমি তিনিজন মিলিজুলি থাকিব লাগিব, গতিকে অলপ লৈ চাব পাৰা।
নাই দাদা এইবোৰ মই এনেদৰে ল'ব নোৱাৰোঁ। অলপ ল'লে একো নহয়। একো নহয়তো, অলপ দিম। অলপ লৈছোৱা, এবাৰতো চাই ল। নাই দাদা বহুত বেয়া বস্তু যেন লাগিছে। বহুত আনন্দ লাগে ইয়াত, বহুত এনাৰ্জি পায়। আৰু তুমি এবাৰ লৈ চোৱা, দাদা অলপ দিয়াচোন। তুমি অলপ লৈ চোৱা, তুমি দেখাই দিয়া কেনেকৈ ল'ব। তুমি ইয়াত এনেকৈ ল'বা আৰু অলপতো লৈছা ভাই, ইমান সময় হ'ল লগাৰ পৰা, এতিয়া গধূলিয়ে হ'ব। দাদা অলপ দিয়া, ভাইটিয়ে ল'বা দিয়া। ভাইটি লোৱা না। এনেকৈ এবাৰ লোৱা। এনেকুৱা লাগিছে? এইটো লোৱা না। একো নহয়, একো নহয়, একো নহয়, একো নহয়। দাদা আহি আছো, তুমি কলৈ যোৱা? মই আহি আছো। দেৰি হ'ল আজি কিয় বা কিবা কামত সোমালে নেকি আজি? আনিব দিছিলোঁ বস্তু, আনিব অহা নাই এতিয়ালৈ। হয়তো মানুহজন অহা নাই সেইবাবে দেৰি হৈছে চাগে। এতিয়া অলপ আছে ৰ ভাইটিক, সেইখিনি দুজনে লৈ লওঁ। সি আহিলে পিছত ল'ব দিয়া, সেইখিনি উলিয়া। ভাইটি বোলে ঘৰলৈ যাব আজি। হয় দাদা। ঘৰলৈ যাবা তুমি? হয়, দুদিনমানৰ কাৰণে মই ঘৰলৈ যাম। কিন্তু ভণ্টিও গাঁৱত অকলশৰে আছে নহয় দাদা, সেইবাবে দুদিনমানৰ কাৰণে গাঁৱৰ ঘৰৰ পৰা আহোগৈ। তুমি গ'লে কেতিয়া আহিবা আকৌ? দুদিনমান পাছত আকৌ উভতি আহিম। হয়, ঘৰলৈ যাবা ঠিকে আছে। ঘৰৰ কথা আছেতো, ভণ্টিৰ কথা তাতে। হয়। কিন্তু তুমি মনত ৰাখিছানে নাই? টাইমত আহি যাবা কিন্তু। হয়। আৰু দাদা ইয়াক বস্তুটো উলিয়াই দে, লগা হ'ব পাৰে তাত। হয় দাদা, অলপ আছে যদি দি দিয়া। কিন্তু সোনকালে আহিবা, হয়। আমাৰ বহুত কাম আছে। তাত বস্তুবোৰতো দিব লাগিব ন? হয়। তাত ৰৈ থাকে, দেৰি নকৰিবা হা। হয়। তুমি কামৰ কথা চিন্তা নকৰিবা, আমি আছো। নে কি কয় দাদা? মই একো কামৰে চিন্তা নকৰোঁ। আমি আছো, তুমি চিন্তা নকৰিবা। এটা আধা হৈ যাবতো। হৈ যাব, দিয়া দিয়া। আমি যাম ব'লা ব'লা। ভণ্টি ভণ্টি মই আহিলো। অ' দাদা তুমি আহিলা? ভালে আছা? আহা তোমালোক ভিতৰলৈ। ব'লা আকৌ দাদা, অলপ জিৰণি লৈ আহিম। যাওঁ ৰ'বা ভণ্টি, গাটো ইমান এটা ভাল নহয়।